কি পঢ়িলা গাইছ আজিৰ পৰা মাকৰ নতুন ডিউটি তোমাৰ আজিৰ পৰা নতুন ডিউটি ন হা এজনী কোন চাওঁ বা গামোচা পিন্ধি লৈছা হে গাইছ স্বাগতম টু সাজিব জুনাইদ ব্লগছ আজি আপোনালোকক পুনৰবাৰ মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম কৰিছোঁ এইফালে আমাৰ জুনাইদৰ বাইকখন মচি আছে বিকজ আজি জুনাইদৰ স্কুল নাই হয়নে কেই তাৰিখৰ পৰা খুলিব স্কুল তোমাৰ 4 তাৰিখ হ'ব আজি মাইনাৰ আজি 1 তাৰিখ মাইনাৰ ফাৰ্ষ্ট ডে স্কুল ন তে আজি ছোৱালীজনীক স্কুলত লৈ যাওঁ ফাৰ্ষ্ট ডে স্কুল তো সেই উপলক্ষে ভিডিঅ' এটা বনালোঁ তো আপোনালোকে চাব আমাৰ বেটি ৰেডি হৈ গ'ল বেটি তোমাৰ স্কুলখনৰ নামটো কৈ দিয়া আৰু তোমাৰ নামটো ভালকৈ কৈ জাৰা আইৰিন তো কৈ দিয়া গাইছ আজি কৈ দিয়া মই স্কুল যাওঁ কৈ দিয়া এইফালে চাই পেলাই কোৱা কোৱা এইফালে চাই পেলাই কোৱা এইখিনিতে চাই পেলাই কোৱা কোৱা পূৰা ফূৰ্তি হৈ আছে ফাৰ্ষ্ট স্কুল যাব আজি তে আপোনালোকে দোৱা আৰু আশীৰ্বাদ কৰিব ভাল ভৱিষ্যত এটা এই আমাৰ মাইনা ওলাই আহি গ'ল এইফালে চোৱা ব'লা আগফালে এই গেটলৈ যোৱা গেটলৈ যোৱা ফাইনেলি আমি স্কুল আহি পাই গ'লোঁ গুৰু নানক মডেল হাই স্কুল নাই চবেই ভাল থাকিব আৰু কিয়নো বেয়া থাকিব A few moments later. ছোৱালী স্কুল ছুটি হৈ গ'ল Zara আৰু পঢ়িছিলা কি পঢ়িলা এইফালে চোৱা আকৌ আহিবানে অঁ ভাগৰ লাগিছে হা হৈ গ'ল নে এতিয়া এই দে না আহা এতিয়া এইটো কিবা হয় এই ফুল আছে ফুলৰ ওচৰত ৰখা মই ফটো মাৰি দিম ৰখা আহা এইখিনিতে ৰখা এইফালে চোৱা ভালকৈ দিয়ে হৈ গ'ল আহা না আহি যোৱা বেটি এতিয়া ক'ত যাবা অঁ ঘৰ যাবা হা কালি অঁ কালি আহিব ভাল লাগিছে ন স্কুলত বেটিয়ে কান্দিছা নেকি হা নাই কান্দা ন ফাৰ্ষ্ট ডে স্কুল কিন্তু আমাৰ ছোৱালী ছাকচেছ পূৰা ফুল ছাকচেছ ন একদম বঢ়িয়াকৈ তাই স্কুলত নাকান্দিলে আৰু খেলিলে ন স্কুলত খেলিছে অঁ বেলডাল থাকি গ'ল নেকি বেগত এইটো বেগত আমি এতিয়া ঘৰলৈ গৈ আছোঁ ছোৱালী স্কুলৰ পৰা লৈ বেটি বেটিটো লুকাই আছে একদম এইফালৰ পৰা লুকাই আছে লাগিল ন হা তুমিও নতুন ফ্ৰেণ্ড পালা তাইও কান্দা নাই এতিয়া ধুনীয়াকৈ গৈছে স্কুললৈ কালিলৈ স্কুল আকৌ যাম বুলি কৈ আছে হয়নে ভাল লাগে কিছু সময় পিছত আমি ঘৰে পামগৈ আৰু ন তো গাইজ আমি এতিয়া ঘৰ আহি পাই গ'লোঁ এই মাইনা শুয়ে গ'ল ন তাই ভাগৰি গ'ল ন পঢ়ি আজি তাই ভাগৰি গ'ল মাইনা এইফালে চাই দিয়া এইফালে আমাৰ বুঢ়া মাইনাটো চাইকেল খেলি আছে
এইটো আমাৰ বুঢ়া মাইনাটো আছে বেটা লোৱা তোমাৰ কাৰণে ছাৰপ্ৰাইজ গিফ্ট এটা আছে তো গাইজ মই এতিয়া ভিডিঅ'টো বিশেষ দীঘলীয়া নকৰোঁ আজি এটা চিম্পল ব্লগ আছিল আপোনালোকে যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ নতুন ভিডিঅ' পাই থাকিব তো আজিলৈ বাই বাই